হেল্ল' গাইজ, আজি এনেই আং বাং এটা ভিডিঅ' হ'ব, তোমালোকে সকলোৱে চাই যাবা ভিডিঅ'টো। আজি বহু বস্তু দেখাম, চাই যাওক ভিডিঅ'বোৰ কেনেকুৱা হয়। আৰু এই বৰষুণ পৰি থকা সময়ত আমি গৈছিলোঁ মচলপুৰত। আৰু লুক গাইজ, মই ভাগিন আৰু মই যাই আছোঁ মচলপুৰত। আৰু মচলপুৰত গৈ আছিলোঁ একদম সৌজাল কাম কৰি আছে এতিয়া। এইবোৰ পথাৰ পানী লৈ উপচি পৰিছে, এইবিলাক একদম দেখিব পাৰিবা। আৰু আমাৰ হোটেলখন আছে এতিয়া। হোটেলখনত বিভিন্ন ধৰণৰ বস্তু পোৱা যায় হোটেলখনত। আৰু এইফালে চাহ খেতি পথাৰত একেবাৰে মাটি চাটি চহাইছে এইখন হোটেলখন। ধুনীয়া ধুনীয়া টেষ্টি খানা পোৱা যায়। আৰু এইফালেদি যাব নোৱাৰোঁ, ইফালেদি আমি মচলপুৰত চিধা যাব নোৱাৰোঁ কাৰণ পুলিচ আছে। এইপিনেদি যাব লাগিব। এতিয়া দেখিছে আমাৰ ওচৰে পাজৰে ডাঙৰ ডাঙৰ বিল্ডিং হৈ গৈছে। আৰু আমাৰ পঢ়ি থকা স্কুলখন এইখনেই আছিল। সৰুতে একেবাৰে পঢ়ি থকা আছিল আৰু তাতে এডাল আম গছ আছে, আম। আৰু এইফালে আমাৰ মচলপুৰৰ চক চাব পাৰে, আজি শনিবাৰ বিশেষ মানুহ নাই, দেখিছেনে কি একেবাৰে সুন্দৰ লগা হৈছে। আৰু এয়া আমি হোটেলত সোমাই আহিলোঁ। হোটেলত অকল ভাগিনে খাব, মই নাখাওঁ কাৰণ মই ভাত খাই গুচি গৈছিলোঁ। আৰু এয়া আমাৰ এজন মানুহৰ ঘৰত আহিলোঁ। এয়া জাম, বহুত ডাঙৰ ডাঙৰ জাম চাব পাৰে, একেবাৰে বহুত ডাঙৰ ডাঙৰ জাম, সকলোৱে চাই যোৱা জামবিলাক। আৰু কি ডাঙৰ ডাঙৰ চাব পাৰে, কি ডাঙৰ ডাঙৰ জাম, গুটিও ডাঙৰ ডাঙৰ। সিহঁতৰ গছত বহু আৰু নেচাৰৰ মাজত এতিয়া লৈ যাব সিহঁতে। আৰু এডাল গাছ দেখাব, সিডালতো বম ডাঙৰ ডাঙৰ আছে তাৰমানে। এইডাল এডাল সকলোৱে খাবলৈ ভাল পায় জাম, কাৰণ বতৰৰ ফল খাব লাগে। একদম ক'লা ক'লা ধুনীয়া ধুনীয়া টেষ্টি হয় খাবলৈ। আৰু সেইটোত লৈ যাব এতিয়া পুখুৰীত। তাত ডাঙৰ ডাঙৰ মাছ আছে, ডাঙৰ ডাঙৰ মাছ দিছে। আৰু এইখন ভাঙা চিঙা চাইকেল, এই পুখুৰীটো বিৰাট ডাঙৰ ডাঙৰ মাছ আছে, চাইছেনে? তাৰমানে চিৰা তিৰা যদি দিয়ে তেতিয়াহ'লে একেবাৰে মাছ ওলাই আহে। আৰু মই জোং যাঠিলৈ এতিয়া যাবলৈ ওলাইছোঁ, তেওঁৰ লগত মোৰ কেমেৰামেন ভাগিন জোং যাঠিলৈ। এতিয়া তেওঁ পানীটো লৰচৰ কৰি দিব, কাৰণ মাছকেইটা দেখাব তেওঁ। চাচোন ভিডিঅ'টো শেষলৈকে, বহুত ধুনীয়া ধুনীয়া ভিডিঅ' পাবলৈ মোক ফ'ল' কৰা, ছাবস্ক্ৰাইব কৰা। আৰু এনেকৈ ভিডিঅ' পাবলৈ মোক নিতেই আনন্দিত হ'ব। আৰু যদি ধুনীয়া ধুনীয়া যদি ভিডিঅ' লাগে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰা। তোমালোকৰ যদি কিবা দোকান পোহাৰ হেৰি কৰিব লগা আছে তেতিয়াহ'লে কণ্টেক্ট কৰা, মোৰ ডিছক্ৰিপশ্যনত নাম্বাৰ থাকিব। আৰু এয়া গুচাই আছে এতিয়া চিৰা দিব, তাৰমানে মাছবোৰ দেখাব। কিন্তু মই লাল চোলা পিন্ধি আছোঁ না, লাল চোলা পিন্ধি থকা পাই মাছকেইটা অহা নাই। অলপ অপেক্ষা কৰাই থকাৰ পিছত দুটা এটা দেখাইছিলোঁ, কিন্তু কেমেৰাত নুঠে না, ডাইৰেক্ট আকাশখন উঠি আছে। তাৰমানে দুনিয়াৰ মেটকাৰ ফুল দুনিয়াৰ মেটকাৰ। আৰু এয়া ভাগিনে তেওঁ চিৰা দি আছে, চাব পাৰে একেবাৰে সুন্দৰ। এই মাছকেইটা গোটেই ওলাই আহিছে এতিয়া। তাৰপিছত এতিয়া মাছ এই সিফালৰ পৰা আহি আছে, কিন্তু মোৰ কেমেৰাত বন্দী নহ'ল। কাৰণ কিয়, মই কেমেৰাটো ডাইৰেক্ট অ'পেন কৰি দিলোঁ। আৰু এনেকৈ তেওঁ মাছ পুহি ৰাখিছে। আৰু তেওঁ এটা বিৰাট ধুনীয়া বস্তু পুহি ৰাখিছে, তেওঁক আপোনালোকক দেখাইছোঁ। যদি কণ্টেক্ট লাগে তেতিয়াহ'লে যোগাযোগ কৰা। যদি সেই বস্তুখিনি লাগে তোমালোকে যোগাযোগ কৰা। এই বস্তুটো আমাৰ চাব, এই একেবাৰে কম দামতে দি দিব বোলে। শহা এইটো পোৱালি হয়, পোৱালি চানা। আৰু এইবিলাক মাকা তোমাৰ 4টা আছে, এনেও 4টা। কণ্টেক্ট আৰু আছে ভিতৰত, চানা আছে সেইকেইটা। কণ্টেক্ট কৰক, যদি লাগে তেতিয়াহ'লে দি দিব। এতিয়া একেবাৰে নিলে একেলগে গোটাই নিলে মই 800কে দিম জৰা 800কে দিবি। আৰু চানাও ফ্ৰী, গোটেই নিব লাগিব। কিন্তু গোটেই কথা তাৰমানে 800তে নহয়, জৰা 800। ঠিক আছে, 2 জোৰা আছে। আপোনাৰ ঘৰটো কৈ দিয়ক। মোৰ ঘৰ এই বেলগুৰিত, মচলপুৰ বেলগুৰিত। আৰু যদি লাগে কোনোবাক তেতিয়াহ'লে
ডেস্কক্ৰিপশ্যনত নাম্বাৰ থাকিব, কণ্টেক্ট কৰক। ধন্যবাদ।